Hello friends, মই জিত আৰু দেশ বিভাজনৰ সময়ত ইংৰাজে কেইবাখনো সৰু সৰু ৰাজ্যক কোনখন দেশৰ অংশ হ'ব তাক বিবেচনা কৰিবলৈ সম্পূৰ্ণ পাৰমিশন দিছিল। ইয়াতটোন সকলোতকৈ প্ৰথমতে কাশ্মীৰৰ নাম আহে। কিন্তু আপোনালোকে জানেনে ভাৰতৰ আজি যোনখন ৰাজ্যৰ সকলোতকৈ শিক্ষিত মানুহৰ সংখ্যাৰ হাৰ বেছি আৰু ইণ্ডিয়ান জিডিপিৰ 9 লাখ কোটি টকাৰ ওপৰতো বেছি কন্ট্ৰিবিউট কৰা কেৰালা, সেইখন কেৰালা ইণ্ডিয়াৰ অংশ হ'ব বিচৰা নাছিল। কিন্তু কি কাৰণ থাকিব পাৰে ইয়াৰ পিছত সেইটো অকমান সময়ৰ পিছতে আমি গম পাম। ইয়াৰ দ্বাৰা আমি এইটো গম পাম যে কেনেকৈ 4 দিন ইণ্ডিয়ান আৰ্মিয়ে যুদ্ধ কৰাৰ পিছত হায়দৰাবাদ বিভাজনৰ পিছত ইণ্ডিয়াৰ অংশ হৈছিল। আজাদ হায়দৰাবাদ! আজাদ হায়দৰাবাদ! আৰু এনেকৈ এখন যুদ্ধ লাগিছিল সৌৰাষ্ট্ৰৰ এখন সৰু ৰাজ্যৰ লগত, যাৰ ৰজাই নিজৰ ৰাজ্যক কোনোৱে গম নোপোৱাকে মনে মনে পাকিস্তানক বিক্ৰী কৰি দিছিল। আৰু তাতো সেই একেই সমস্যা আছিল যে পাকিস্তান বৰ্ডাৰৰ পৰা সেই ৰাষ্ট্ৰখন বহুত দূৰত আছিল। কিন্তু সেইখন কোনখন ৰাজ্য আছিল তাৰ বিষয়েও আজি গম পাম। এই ৰাজ্যকেইখন স্বাধীনতাৰ সময়ত ভাগ বিতৰা কৰোঁতে ভাৰতৰ কিবা ভুল আছিল নেকি, নে কোনোবা আন বহিৰাগত শক্তিয়ে বিভাজনৰ এই জুইকুৰাক বাহিৰৰ পৰা ফু মাৰি আছিল? আহক আমি জানো আজিৰ ইতিহাস, যাৰ টাইটেল হ'ল দেশ বিভাজনৰ সময়ত কোন কেইখন ৰাজ্য ভাৰতৰ অংশ হ'বলৈ বিচৰা নাছিল। সকলোতকৈ প্ৰথমতে আমি স্বাধীনতাৰ পিছত ভাৰতৰ সকলোতকৈ ডাঙৰ শত্ৰুজনৰ কথা আমি পাতিম, ট্ৰাভাংকোৰ, যোনে 1947ত সকলোতকৈ প্ৰথমতে ভাৰতৰ অংশ নহওঁ আৰু স্বাধীন ৰাষ্ট্ৰ বনাম বুলি ঘোষণা কৰিছিল। আৰু এই নিৰ্ণয়টো তাৰ ৰজা শ্ৰী চিথুলা থুনালৰ আদেশত CP ৰামেশ্বৰম আয়াৰে কৰিছিল। এই না কোৱাৰ কাৰণ আছিল তাৰ সমুদ্ৰ ৰাস্তাইদি হোৱা বেপাৰ, তাৰ লেবাৰ ফ'ৰ্চ আৰু মিনাৰেল ৱেল্থো আছিল। ইমানেই নহয়, ট্ৰাভাংকৰত পোৱা থৰিয়াম ৰিজাৰ্ভৰ কাৰণেও তেওঁলোকৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিৰ পৰা ৰাজনৈতিক লাভালাভো বহুত হৈছিল, যাৰ বাবে মুছলিম লীগৰ লিডাৰেও ট্ৰাভাংকৰক ভাৰতৰ অংশ হ'বলৈ দিবলৈ বিচৰা নাছিল। কিন্তু ট্ৰাভাংকৰ ভাৰতৰ পৰা বেলেগে থকাৰ আৰু এটা ৰিজন আছিল যে ছাৰ CPIৰ UK গভৰ্ণমেণ্টৰ লগত এটা চিক্ৰেট ৰিলেশ্যন আছিল, যি তাতে নিউক্লিয়াৰ আৰ্মছৰ বাবে ইউজ হোৱা মেটেৰিয়েলক বেচা কিনা আৰু তাৰ পৰা প্ৰফিট কমোৱাৰ লালাসত আছিল। এই চিক্ৰেট ৰিলেশ্যনটোৰ বাবে UK গভৰ্ণমেণ্টেও আয়াৰৰ বেলেগ ৰাজ্যৰ নিৰ্ণয়টোক সমৰ্থন দি আছিল। ইয়াৰ মাজত কেইবাবাৰো ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ আৰু মহাৰাজাৰ মাজত আলোচনা হৈছিল, কিন্তু তেওঁলোকে কোনো নিজৰ পইণ্টৰ পৰা লৰচৰ নহ'ল। ইয়াৰ পিছতে কেৰালা ছ'চিয়েলিষ্ট পাৰ্টিৰ এজন ইউথে মহাৰাজা স্বাতি থুনালৰ জন্মদিনত CPIৰক হত্যা কৰিবলৈ ট্ৰাই কৰিছিল। আৰু তাৰপিছত যেতিয়া ঘটনাটো নিয়ন্ত্ৰণৰ বাহিৰত গ'ল আৰু হত্যালৈকে পৰ্যায়ে পাই গৈছিলগৈ, তেতিয়া মাউণ্ট বেটেনৰ দ্বাৰা ভাগ বতৰা কৰাৰ পিছত CPIৰে 10 আগষ্ট 1947ত ভাৰতৰ লগত চুক্তি কৰিলে আৰু ইয়াৰ জৰিয়তে ট্ৰাভাংকৰ আগৰ দৰেই ঘৰুৱা ৰাজ্য হৈ থাকিল। কিন্তু তেওঁলোকৰ সকলো ফৰেইন পলিচি আৰু ডিফেন্স ভাৰত চৰকাৰৰ কণ্ট্ৰলত আহি গ'ল। ইয়াৰ লগতে ট্ৰাভাংকৰে ভাৰতৰ অনুমতি অবিহনেও ফৰেইন ট্ৰেড কৰিব পাৰিছিল। আৰু শেষত 1949ত নিজৰ অনিচ্ছা সত্ত্বেও নিজৰ ৰাজ্যক ডমিনিয়ন অফ ইণ্ডিয়াৰ এগ্ৰিমেণ্টত চাইন কৰিব লগা হ'ল, যি 1956ত কোচিনৰ লগত লগ হৈ কেৰালা বনি গ'ল। আৰু দুইখন ৰাজ্যক এক বনোৱাৰ এগ্ৰিমেণ্টটো ইণ্ডিয়াৰ কাৰণে ইমানেই লাভজনক হ'ল যে আজি কেৰালাৰ ইকনমি ইণ্ডিয়াৰ 9th লাৰ্জেষ্ট ইকনমি হয় আৰু ইণ্ডিয়ান জিডিপিত প্ৰায় 9 লাখ কোটি টকাৰ যোগদান কৰে। ভাই লোক, এতিয়া ক'বলৈ গৈ আছো এনেকুৱা এখন ৰাজ্যৰ কথা য'ত মুছলিম জনসংখ্যাৰ ওপৰত এজন হিন্দু ৰজাই ৰাজত্ব কৰি আছিল আৰু তেওঁ না ভাৰতৰ লগ হ'ব বিচাৰিছিল না পাকিস্তানৰ লগ হ'ব বিচাৰিছিল। ইয়াৰ কাৰণ আছিল ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমা। কিন্তু স্বাধীনতাৰ পিছত সকলো হয়তো পাকিস্তান নহ'লে ভাৰতৰ লগত লগ লাগিছিল। আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাবে মহাৰাজাই সেই কথাটো একো গমেই পোৱা নাছিল। সেইকাৰণে তেওঁ দুইখন দেশ ভাৰত আৰু পাকিস্তানৰ লগত এটা চুক্তি কৰিছিল আৰু কৈছিল এতিয়া কাশ্মীৰ এখনো দেশৰ লগত নাথাকি স্বতন্ত্ৰ হৈ থাকিব। কিন্তু পাকিস্তানে নিজৰ স্বভাৱক কণ্ট্ৰল কৰি ৰাখিব নোৱাৰিলে। চুক্তি কৰাৰ পিছতো পাকিস্তানে কাশ্মীৰৰ ওপৰত এটেক কৰি দিলে, য'ত হাজাৰ হাজাৰ আদিবাসী পাঠানৰ মৃত্যু হৈ গৈছিল। আৰু এই সংকটৰ পৰা ৰক্ষা পাবলৈ মহাৰাজা হৰি সিঙে ভাৰতৰ পৰা সহায় বিচাৰিলে আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড মাউণ্ট বেটেনে মহাৰাজাক বাৰ্তা পঠালে যে তেওঁ ভাৰতীয় সেনা পঠিওৱাৰ আগতেই তেওঁ ভাৰতৰ লগত চামিল হৈ যাওক, কাৰণ তেওঁ জানিছিল যে কাশ্মীৰৰ মোটামুটি সকলোতে হিন্দু জনসংখ্যা আছিল, যাৰ কাৰণে তেওঁ হিন্দুস্তানত সংযোগ হোৱাটোত একো প্ৰব্লেম নহ'ব। এতিয়া মাছ সমুদ্ৰত ফচা ৰজাৰ একো ৰাস্তা নাছিল। সেইকাৰণে তেওঁ 26 অক্টোবৰ 1947ত ভাৰতৰ অংশ হোৱাটো স্বীকাৰ কৰিলে আৰু ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনত চাইন কৰিলে আৰু জম্মু কাশ্মীৰৰ সকলো অংশ ভাৰতৰ লগত সংযোজন কৰিলে। আৰু ভৱিষ্যতে যাতে একো গণ্ডগোল নহয় তাৰ বাবে তেওঁ 6 ফেব্ৰুৱাৰী 1954ত জম্মু কাশ্মীৰৰ কনষ্টিটিউট অফ এছেম্বলি গঠন কৰিলে, যাৰ পিছৰে পৰা জম্মু কাশ্মীৰ আজিলৈকে ভাৰত পাকিস্তানৰ যুদ্ধৰ এটা কাৰণ বনি আছে। আমি সাধাৰণতে এইটোৱে জানো যে
ৰজাই নিজৰ প্ৰজাৰ সহমত নহ'লে একো নিৰ্ণয় নলয়। কিন্তু সৌৰাষ্ট্ৰৰ এখন ৰাজ্যত এনেকুৱা নাছিল, কাৰণ ইয়াৰ প্ৰজা ভাৰতৰ অংশ হ'ব বিচাৰিছিল। যদিও ইয়াৰ নবাব মহম্মদ খান ডাঙৰীয়াই প্ৰেছাৰত পৰি ইয়াক পাকিস্তানৰ অংশ বনাবলৈ ট্ৰাই কৰিছিল। দৰাচলতে স্বাধীনতাৰ সময়ত লৰ্ড মাউণ্টবেটেনে সকলোকে এইটো সুযোগ দিছিল যে যোনবোৰ ৰাজ্যই পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে মাত্ৰ সেইবোৰ ৰাজ্যহে পাকিস্তানৰ অংশ হওক। কিন্তু তাৰপিছতো মহম্মদ খান আৰু ছাৰ শ্বাহনৱাজ ভুট্টোৱে 15 ছেপ্টেম্বৰ 1947ত ছাৰ মাউণ্টবেটনৰ কথা ইগনোৰ কৰি পাকিস্তানত বিলীন হৈ যাবলৈ থিৰাং কৰিছিলে। তাকো এইটো কৈছিল যে জুনাগড় পাকিস্তানৰ লগত সমুদ্ৰ পথেদি সংযোগ হৈ থাকিব। আনহাতে নবাবৰ এইটো কামৰ কাৰণে জুনাগড়ৰ অধীনত থকা দুইখন ৰাজ্য মংগোল আৰু বাবাৰিয়া বাদে নিজৰ স্বতন্ত্ৰ ঘোষণা কৰি ভাৰতৰ লগত সংযোজন কৰাই দিলে। যাৰ পিছত খঙত জ্বলি পকি মৰা নবাবে তেওঁ নিজৰ সেনা পঠিয়াই দুইখন ৰাজ্যক কব্জা কৰি ল'লে। কিন্তু এই সকলোবোৰ জুনাগড়ৰ ওচৰে পাজৰে থকা সকলোবোৰ ৰাজ্যৰ বহুত ভুল যেন অনুভৱ হ'ল, যাৰ বাবে তেওঁলোকে এই দুইখন ৰাজ্যক মুক্তি দিবলৈ তেওঁলোকৰ নিজৰ সেনা পঠিয়াই দিলে আৰু ভাৰত চৰকাৰক সহায়ৰ বাবে আবেদনো কৰিলে। কাৰণ ভাৰত চৰকাৰে ভালকৈ জানিছিল যে জুনাগড় পাকিস্তানৰ অধীনত গুচি গ'লে গুজৰাটত জাতিবাদ আৰু হিংসা বহুত বাঢ়ি যাব। সেইকাৰণে ডাঙৰ ষ্টেপ ল'লে আৰু মংগোল আৰু বাবেৰিয়াবাদক নিজৰ সেনা পঠিয়াই দুইখন ৰাজ্য কব্জা কৰি ল'লে। আৰু ভাৰত চৰকাৰে কব্জা কৰি লোৱাৰ লগে লগে নবাব আৰু ভুট্টো দুইজন পাকিস্তানলৈ পলাই গুচি গ'ল। অৱশেষত 9 নৱেম্বৰ 1947ত ভাৰতীয় সেনাই জুনাগড় নিজৰ কব্জাত কৰি তাত এজন গভৰ্ণৰ নিয়োগ কৰিলে, যিজনে বিভাজনৰ শেষ নিৰ্ণয়টো ল'বৰ কাৰণে তাতে ভোটিং কৰিলে আৰু 91% জনসংখ্যাই ভাৰতত সংযুক্ত হ'বৰ কাৰণে স্বীকাৰ কৰিলে। এতিয়া এইটো মানুহৰ বহুমত বুলিয়ে ক'ব পাৰে, যাৰ বাবে 28 জানুৱাৰী 1948ত জুনাগড় সৌৰাষ্ট্ৰৰ লগত লগ হৈ ভাৰতৰ লগত সংযোজন হৈ গ'ল। এতিয়া বলক সেইখন ৰাজ্য আৰু ৰজাৰ কথা পাতো, যিখনে জয় বিজয়তকৈও ভাল ফ্ৰেণ্ডশ্বিপৰ উদাহৰণ ভাৰতক দিছিল। আৰু সেইজন আছিল ভূপালৰ নবাব হামিদুল্লাহ খান, যোনে লণ্ডনত 1944 পৰা 1947ৰ ভিতৰত চাম্বাৰ অফ প্ৰিন্সেছ মানে এনেকুৱা এজন ফৰেইন কাউন্সিলাৰ আছিল য'ত সকলো ৰাজ্যই নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী আৰু নিজৰ ইচ্ছাক ব্ৰিটিছ গভৰ্ণৰ ফ্ৰণ্টত ৰাখিব পাৰিছিল। দৰাচলতে স্বাধীনতাৰ পিছত সকলোবিলাক সৰু সৰু ৰাজ্য একেলগ হৈ এখন দেশ গঠন কৰিছিল, য'ত ভূপাল এখন এনেকুৱা ৰাজ্য আছিল যি ভাৰতৰ অংশ নহৈ পাকিস্তানৰ অংশ হ'বলৈ বিচাৰিছিল। যাৰ পিছত তেওঁ দুটা ৰিজন আছিল। প্ৰথমটো তেওঁ কংগ্ৰেছৰ সম্পূৰ্ণ বিৰোধী আছিল আৰু দ্বিতীয় ৰিজনটো আছিল মুছলিম লীগৰ লিডাৰ মহম্মদ জিন্নাহ, যিজনে হামিদুল্লাহ খানক পাকিস্তানৰ ছেক্ৰেটাৰী জেনেৰেল পদৰ লালসা দিছিল। কিন্তু যেতিয়া হামিদুল্লাহৰ অনুভৱ হ'ল যে এইবোৰ একো নহয়গৈ, তেতিয়া নবাবে ভাবিলে যে ভূপালক এখন বেলেগ দিশেই বনাই দিয়া যাওক। কিন্তু তেওঁৰ থিংকিঙত বাধা বনিছিলে ভূপালৰ জিঅ'গ্ৰাফিকেল এৰিয়া, যি ভাৰতৰ একেবাৰে মাজত আছিল। যাৰ পিছতো তেওঁ 1948 চনত ভূপালক এখন স্বাধীন ৰাষ্ট্ৰ বনোৱাৰ কথা ঘোষণা কৰিছিল আৰু যাৰ বাবে তেওঁ এটা মন্ত্ৰীমণ্ডলো গঠন কৰি দিছিল। কিন্তু তেখেতৰ বন্ধু আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ লুইছ মাউণ্টবেটনৰ লগত কথা পাতিলে। তেতিয়া বেটেনে নবাবক সান্তনা দি ক'লে যে কোনো ৰুলাৰেই নিজৰ কাষৰ ৰাজ্যৰ পৰা ভাগ ল'ব নোৱাৰিব। তাৰোপৰি ভাৰত চৰকাৰেও কণ্টিনিউ নবাবৰ ওপৰত প্ৰেছাৰ দি আছিল। এতিয়া তেওঁ বন্ধুৰ বাবেই হওক নে ভাৰত চৰকাৰৰ প্ৰেছাৰ বাবেই হওক, তেওঁৰ নিজৰ ৰাজ্যখন ভাৰতৰ হাতত চমজোৱাৰ কথা স্বীকাৰ কৰিলে আৰু 30 এপ্ৰিল 1949ত সেইখন ৰাজ্যক ভাৰতত অন্তৰ্ভুক্ত কৰাৰ নিৰ্ণয় ল'লে আৰু এগ্ৰিমেণ্ট চাইন কৰি ল'লে। যাৰ লাভ ভাৰতৰ এনেকুৱা হৈ আছে যে ভূপালে অকলেই 2300 কৰোৰৰ এক্সপৰ্ট কৰে। ফাইনেলি শেষত একেবাৰে এনেকুৱা এখন ৰাজ্যৰ কথা ক'বলৈ গৈ আছো যাক ভাৰতত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে 4 দিন যুদ্ধ কৰিব লগা হৈছিল। কাৰণ হায়দৰাবাদৰ শাসক সেই সময়ৰ ভাৰতৰ সকলোতকৈ ধনী শাসকৰ ভিতৰত এক আছিল। তাৰ নবাব নিজাম মীৰ উছমানৰ নাম আজিলৈকে ভাৰতৰ সকলোতকৈ ধনী ৰজাৰ ভিতৰত লোৱা যায়, যাৰ নেটৱৰ্ক সেইটো সময়ত প্ৰায় 17 লাখ কোটি টকাৰ আছিল। দৰাচলতে হিন্দু জনসংখ্যাৰে পৰিপূৰ্ণ এইখন ৰাজ্য টকা পইচাৰে সমৃদ্ধ আছিল। সেইকাৰণে ইয়াক এখন স্বাধীন ৰাষ্ট্ৰ বনাব বিচাৰিছিল। কিন্তু গোলামীৰ সময়তো এই ৰাজ্যখনৰ হাতত নিজৰ সেনা, নিজৰ ৰেল আৰু নিজৰ ডাক সেৱা আছিল। সেইকাৰণে নিজাম উছমানে বেলেগ দেশ বনোৱাৰ লগতে নিজক ব্ৰিটিছ কমনৱেলথ নেশ্যনৰ মেম্বাৰ হ'ব বিচাৰিছিল। কিন্তু ভাৰত যেতিয়া স্বাধীন হ'ল তেতিয়া মাউণ্টবেটেনে তেখেতক বুজাইছিল যে হায়দৰাবাদ অকলে ব্ৰিটিছ কমনৱেলথ নেশ্যনৰ মেম্বাৰ হ'ব নোৱাৰিব। তাৰ বাবে দুখন দেশৰ মাজত এখনক চইচ কৰিব লাগিব। কিন্তু বহুত বুজোৱাৰ পিছতো নবাবে একো নিৰ্ণয় ল'ব পৰা নাছিল আৰু ইয়াৰ ৰিজাল্টত হায়দৰাবাদত বিক্ষোভ আৰু হিংসা বাঢ়িবলৈ লৈছিল। আৰু নবাবে এই কাৰণে এইবোৰ খতম কৰিবলৈ বিচৰা নাছিল, কাৰণ তেওঁ জিন্নাৰ পৰা সমৰ্থন পাই আছিল, যোনে নিজামক মুছলমানৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু আনফালে ভাৰত চৰকাৰে এইবোৰ
জলদি খতম কৰিবলৈ বিচাৰি আছিল। য'ত চৰ্দাৰ বল্লভভাই পেটেলৰ মতে স্বাধীন হায়দৰাবাদ ভাৰতৰ গৰ্ভত এক কেঞ্চাৰৰ দৰে আছিল, যাৰ কাৰণ আছিল সিহঁতৰ পাকিস্তানৰ পৰা পোৱা সমৰ্থন। এনেকুৱা সময়ত ভাৰতৰ লগত যদি কিবা ভুল হয় তেতিয়াহ'লে ভাৰতে নিজৰ ঘৰৰ ভিতৰতে শত্ৰু বনাই লোৱাৰ দৰে হ'ব। সেইকাৰণে জুন 1948ত লৰ্ড মাউণ্ট বেটেনৰ ইস্তিফাৰ লগে লগে কংগ্ৰেছ গভৰ্ণমেণ্টে এইটো যুঁজক সদায়ৰ বাবে শেষ কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু ছেপ্টেম্বৰ 13, 1948ত অপাৰেশ্যন প'ল' ষ্টাৰ্ট কৰি য'ত 4 দিন যুদ্ধ কৰাৰ পিছত ভাৰতীয় সেনাই হায়দৰাবাদক নিজৰ কব্জাত কৰিলে আৰু নিজামক ভাৰতীয় সেনাৰ সন্মুখত চাৰেণ্ডাৰ কৰাৰ কাৰণে হায়দৰাবাদৰ নতুন গভৰ্ণৰ বনাই দিলে। ইয়াৰ ফলস্বৰূপে হায়দৰাবাদ আজি তেলেংগানাৰ লগতে ভাৰতৰ GDPৰ বহুত ডাঙৰ সহায়ক হয়। এইটো যদিও নহয় যে যিবিলাক ৰাজ্য আজি ভাৰতৰ সম্পূৰ্ণৰূপে অংশ হৈ গৈছে সেইবিলাকে সম্পূৰ্ণৰূপে ভাৰতীয় হোৱাৰ গৰ্ব অনুভৱ কৰে। কাৰণ যদি এনেকুৱা হ'ল হয় তেনেহ'লে দক্ষিণ ভাৰতে বেলেগ দেশ হোৱাৰ কথা নক'লে হয় আৰু উত্তৰ ভাৰতৰ কিছু অংশও খালিস্তানে দাবী কৰি আছিল। কিন্তু আজি ভাৰত দেশৰ কণ্ডিশ্যন যেনেকৈ আছে সেয়া বহুত পাৰফেক্ট হয়, মাত্ৰ কিছুমান এক্সট্ৰিমিষ্ট গ্ৰুপৰ বাহিৰে। আৰু আতংক বিয়পিওৱা সন্ত্ৰাসবাদীৰ হাতত অস্ত্ৰ কেনেকৈ আহে? সিহঁতৰ অস্ত্ৰ ছাপ্লাই কৰা কামটো কোনোবা শত্ৰু দেশে কৰি আছে নেকি? নে এইটো আমাৰ দেশত থকা কিছুমান মানুহেই কৰে? আপোনালোকৰ মন্তব্য কি এইটো? ইয়াৰ লগতে এইটো ভিডিঅ'ত যদি কিবা নতুন শিকিবলৈ পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটোত ঠুকি দিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া এনেকুৱা ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ' আপোনালোকে সদায় চাব পাৰে। Keep learning and keep growing. Jai Hind.